Hello everyone, welcome to my YouTube channel. আৰু আজি বহুত দিনৰ পাছত মই ইউটিউবত ব্লগ বনাইছোঁ আৰু আজি ভাবিলোঁ ঘৰতে আছোঁ ভাবিছোঁ আজি ভিডিঅ'কে এটা বনাওঁ আৰু সেইভাবে ৰাতিপুৱা কেমেৰাটোকে হাতত লৈ ল'লোঁ আৰু এতিয়া প্ৰায় 8 মান বাজিছে আৰু যিহেতুকে ৰ'দটো ইমান ডাঙৰকৈ দিছে ফাটাফাটি একদম আপোনালোকৰ ফালে কেনেকুৱা গৰম একদম কমেণ্ট কৰি জনাব দেই আৰু আমাৰ পিনে একদম কৈছোঁ নহয় ঘৰত থাকিব নোৱাৰা অৱস্থা কৰি দিছে আৰু তাকে আজি বহি আছোঁ আৰু চাহ তাহ খালোঁ আৰু এতিয়া এইফালে ভাইক পঢ়াই আছোঁ ভাই হেল্ল' গাইজ আৰু এইপিনে ভাইটিক পঢ়াই আছোঁ যিহেতুকে সিহঁতৰ আজি স্কুল বন্ধৰ কাৰণে অকণমান টাইম পাইছোঁ আৰু সেইবাবে মই এইফালে কিতাপ পঢ়াই আছোঁ এইপিনে অকণমান দেৰি পঢ়ক যিহেতুকে সিহঁতৰ পৰীক্ষা পাইছেহি সেইবাবে অকণমান পঢ়ক বুলি কিনে লগতে পঢ়াই আছোঁ এতিয়া ভাইটিক অকণমান দেৰি পঢ়াই লওঁ মই আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো কণ্টিনিউ কৰি যাব আৰু মই ভাত চাত বনাই কিনে ৰেডি কৰি থৈ দিছোঁ যিহেতুকে ইমান গৰমত পাকঘৰত সোমাই থাকিবলৈ মনো নাযায় আৰু আমি এতিয়া ভাত নাখাওঁ বাৰু দেৰিকৈ ভাত খাম যিহেতুকে এতিয়া ৰুটি আৰু চাহ খালোঁ অকণমান দেৰি ভাইটিক পঢ়াই লওঁ সেইবাবে আজৰি হৈ ল'লোঁ ইমান গৰমত যিহেতুকে পাকঘৰত সোমাই থাকিবলৈ মনো নাযায় সেইবাবে আজৰি হৈ মেলি একেবাৰে ওলাই আহিছোঁ আৰু মা অকণমান বিজি হৈ আছে সেইটো কাৰণে মই আজি ভাতকেইটা বনালোঁ আৰু এতিয়া ভাইটিক পঢ়াই লওঁ আৰু শেষলৈকে ভিডিঅ'টো চাই যাব তেতিয়াহে গম পাব কি কৰোঁ কি নকৰোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া চাই থাকক আৰু এইপিনে দেখিছে নহয় চাদৰ লগাইছিলোঁ কেইদিনমান হৈ গ'ল এতিয়া কালি কাটিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ ৰ'দত দি দিওঁ বুলি ভাবিছোঁ যিহেতুকে এইকেইদিন পূৰা ৰ'দ আৰু বৰষুণ সেইবাবে এইবোৰ বৰ মুহিব বুলি কিনে ধুনীয়াকৈ ৰ'দত দি দিওঁ ৰ'দত দি মেলি ধুনীয়াকৈ গডৰেজত সুমিয়াব লাগিব সেইবাবে এতিয়া ৰ'দত দি দিওঁ এইখিনি মই এইপিনে ধুনীয়াকৈ চাদৰকেইখন ৰ'দত দি দিলোঁ প্ৰায় 6খন লগাইছিলোঁ এখন তুলুঠাত মেৰাওঁতে অকণমান লেতেৰা হৈ গ'ল সেইবাবে এতিয়া 5খনেই মেলি দিছোঁ আৰু কেনেকুৱা লাগিছে বাৰু চাদৰকেইখন ধুনীয়া লাগিছেনে যদি ধুনীয়া লাগিছে প্লিজ কমেণ্ট এটা কৰি দিব হা ধুনীয়া লাগিছে বুলি আৰু এতিয়া সিখন চাদৰ যিহেতুকে বৰমুহি আছে অকণমান সিখন ধুই লওঁগৈ আৰু চাই থাকক আপোনালোকে দিনত মোৰ ভিডিঅ' বনোৱা নহ'লে আৰু কাম চাম কৰি মেলি আজৰি হৈ ভাত খাই দিলোঁ আৰু ভাতৰ ঘুমতি আহি গ'ল শুলোঁ 4:30 বাজি গ'ল গমেই নাপাওঁ উঠি চাইছোঁ ইমান দেৰি শুইছোঁ আৰু এতিয়া গা চা ধুই মেলি আহি ফ্ৰেছ হৈ ধুনীয়াকৈ বিচনা পাৰি লৈছোঁ ঝাৰু তাৰু দি ল'লোঁ যিহেতুকে ৰুম চুমবোৰ লেতেৰা হৈ থাকিলে মন চনবোৰ ভাল নালাগে আৰু এতিয়া চাফা কৰি মেলি লওঁ এইপিনে যাবলগীয়া আছে আৰু আমি এতিয়া গৈ আছোঁ দোকানলৈ বুলি যিহেতুকে আজি আমি ৰাতি সাঁজত ৰুটি আৰু মাংস খাম সেইবাবে আজি এতিয়া গৈ আছোঁ দোকানলৈ বৰমাহঁতৰ যিহেতুকে আমি বেছিভাগ সপ্তাহটোৰ ভিতৰত আমি দুটা ৰুটিয়ে খাওঁ যিহেতুকে আমি দুটা ৰুটি কি হয় লাভাৰ সেইটো কাৰণে আমি দুটা ৰুটি খাই ভাল পাওঁ আৰু আমি এতিয়া সেইটো কাৰণে আজি ৰুটি আৰু মাংস খাম বুলি দোকানলৈ গৈ আছোঁ কৈ দে কিবা এটা কি খাই ভাল পাওঁ ভাত নে ৰুটি ভাত দুটাও কিন্তু আমি ৰুটি খাই মানে মই বেছিকৈ ভাল পাওঁ সেইটো কাৰণে তথাপিও খাই আৰু এতিয়া চাই থাকক বলক গৈ থাকোঁ দোকানৰ পৰা আহিয়ে খৰধৰকৈ চাদৰখিনি চপাই আনিলোঁ যিহেতুকে পাহৰি আছিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ জাপি কিনে ল'লোঁ চাদৰখিনি আৰু নিজে বোৱা চাদৰ কিবা এটাই সুকীয়া নহয় জানো আৰু এতিয়া এইখিনি ধুনীয়াকৈ জাপি মেলি লৈ ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ ভৰাই থৈ দিওঁ কিমান যে মৰম লাগিছে নহয় নিজে বোৱা নিজৰ হাতৰ পৰশ কৈছোঁ মই আৰু ভাই বনাই আছোঁ মাংস যিহেতুকে ইমান গৰমত বনাই আছোঁ আৰু জুইত বনাই আছোঁ যিহেতুকে জুইত বনালে সোৱাদটো বেছি হয় মাংস খাবলৈ আৰু এতিয়া বনাই কৰি মেলি লৈ আছোঁ আৰু ইপিনে আটা মুঠি আছে আৰু আমি দুটা ধুনীয়াকৈ জোল বৈ বহি আছোঁ নেকি ভাই কিবা এটা কৈ দিয়া গৰম কেনেকুৱা বহুত গৰম এইফালে একদম জোল চোল বৈ আছে ভাইও আৰু মই আৰু ভাইটিয়ে ধুনীয়াকৈ একদম বনাই আছোঁ মাংস হ'বই আৰু এতিয়া আজৰি হৈ মেলি বনাই কৰি হৈ গ'ল এতিয়া খাবলৈ বহিছোঁ আৰু ভাইটি ওচৰতে খাই আছে আৰু সি খাইছে ভাত আৰু ৰুটিকেইটা খাই শেষ কৰি দিলে আৰু এতিয়া খাবলৈ লৈছে ভাত
কি ক'ম আৰু মই এতিয়া ধুনীয়াকৈ বনাই কেনি লৈ ল'লোঁ। এইখিনি চাওক, এইখিনি ৰুটি আৰু মাংস, লগতে লৈছোঁ ভোট জলকীয়া আচাৰ আৰু টেঙা, আৰু আমাৰ ভাই খাই আছে ভাত। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাব। একদম ঘৰুৱা ভিডিঅ' হয় আৰু ক'তো যোৱাও নাই, দেখিছেই ক'তনো যাম ইমান গৰমত। এনেই ঘৰতে ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ, আৰু শেষলৈ যোনে যোনে ভিডিঅ'টো কণ্টিনিউ কৰি আছে আৰু আপোনালোকক সকলোকে ধন্যবাদ। আৰু আজি ভিডিঅ'টো ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে বাই বাই।